আৰু কমলা টেঙা আৰু ৰবাব এফালে এটা কাটি আছে। এয়া বলত জলকীয়া আৰু ধনিয়া লৈ ললো। এয়া ইয়াত বন্ধা আছে নিমখ। এভৰিৱান, কি খবৰ সকলো? আশা কৰো সকলো ভালে আছে। আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এইফালে এতিয়া আমি আহি আছো। এইফালে মই ভনী আৰু বৌ সেয়া আমি চব আহি আছো। ৰ'দত ক'ত আহি আছো আপোনালোকক দেখাই আছো বাৰু। এতিয়া আমি চব আহি আছো পথাৰলৈ। কেলে আহিছো মানে কি, আমাৰতো নিজৰ পথাৰ নাই, সেইকাৰণে মুহাতি আছে। মুহাতিৰ লগতে ভাবিলো আজি আমি মিলি মেলি টেঙা খাওঁ। এদিন ভাত খাবলৈ আহিম দেই পথাৰত ভাত খাবলৈ আহি ভাল লাগে আৰু বনাই মেলি খাম। এতিয়া ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই পথাৰত বুলিবলৈ বহুতেই ভাল পাওঁ, কিন্তু আমাৰতো নাই খেতি। হ'ব, আপুনি যে টেঙা কাটিবলৈ এতিয়া পথাৰলৈ আহিছে, ধান কাটিব জানে নাই? ৰুবলৈ ডাবল। ময়ো পথাৰ আগতে ধান কাটিবলৈ জানো, মুঠি মাৰিবলৈ নাজানো। এতিয়া আৰু ৰুবলৈ জানো অলপ চলপ, খালি জোকলে ভয় লগা পথাৰ। কাটি কাটি থৈ যোৱা হ'লে কাটিব পাৰিম অকণমান। এইবাৰ বহুত মানে পথাৰত টেঙা খোৱাটো মজাই বেলেগ, হয় নব? ঘৰত হাজাৰো খাওক, পথাৰত টেঙা আৰু ভাত খোৱাটো মজাই বেলেগ। একদম ভাগৰ লাগি গৈছে ন? সেইফালে যা, তহঁতি সেইফালে যা। সেইখিনি ঘাঁহ নহয়, ইমান ডাঙৰ ডাঙৰ ঘাঁহ থাকে। আজি প্ৰথম পথাৰলৈ আহিছে। চব পৰিলো তললে চাই চাই যাব, মুহতি দিব ন আছে। এতিয়া আমি ৰ'দত বহি ললো টেঙা খাবৰ কাৰণে। আৰু কমলা টেঙা আৰু ৰবাব এফালে এটা কাটি আছে। এয়া বলত জলকীয়া আৰু ধনিয়া লৈ ললো। এয়া ইয়াত বন্ধা আছে নিমখ। জোক আছে নি? সি জোক নাই। বাহাদুৰ ধান এইখিনি, কিন্তু বাহাদুৰ মানে কৈ দিওঁ মানে কি বহুত শক্তিশালী বাহাদুৰ ধান। শক্তিশালী বাহাদুৰ, শক্তিশালী বাহাদুৰ নি? চাউলে শক্তিশালী মানুহক চাউলে শক্তি দিয়ে। পথাৰত টেঙা খোৱা অভিজ্ঞতা কি আপোনাৰ? অভিজ্ঞতা একো নাই। বিসমিল্লাহ আল্লাহ বিসমিল্লাহ বিসমিল্লাহ বিসমিল্লাহ। ये लो कमला सॉरी रबाब टेंगा को कर दिया मैंने 2 टुकड़े में। জলিকাত জলিকাত জলিকাত। এইফালে আমাৰ ভনীয়া কাটিছে কি টেঙা গুচাই আছে। আৰু এইফালে এতিয়া আমিও বহি আছো খাবলৈ কাৰণে। হৈ মেলি লওক আৰু খাম আৰু অপেক্ষাত। এইফালে তেওঁ বোলে ৰবাব টেঙা নাখায়, সেইকাৰণে কমলা টেঙাই খাইছে। দেখাই দিয়ক। এনে কি অসমীয়া আপুনি? ৰবাব টেঙা নাখায় যে? ৰবাব টেঙা বা কোনোবাই নাখায় নি? অসমীয়া নহয় আপুনি, অসমীয়া নামত কলংক। এতিয়া মই মুখ চুখ ঢাকি লৈ বহি লৈছো আৰু ৰ'দত একদম ৰ'দ ইমান, সেইকাৰণে বহি আছে। কিন্তু আমি কাপোৰ আনিছিলো, কিন্তু খুটি আনিব পাহৰি গলো চাহৰ কাৰণে। সেইকাৰণে ৰ'দত একদম নৰাৰ মাজতে বহি লৈছো, মুখ চুখ ঢাকি মেলি আৰু ধুনীয়াকে কলপাত পাৰি ললো। আৰু এজনীয়ে এতিয়া এইফালে ভাগ বটাই ল'ব। দে সোনকালে ভাগ বটাই দে। বৌজনীয়ে বোলে নৰায়েদি ঘৰ এটা বনাই পথাৰৰ মাজতে থাকে বোলে। যাবি বাঘ ওলাব আকৌ, তেতিয়া গম পাব। আগে কমলা এটা খাই লওঁ। গুটি চুবাই দিলো। কাইলৈ ৰবাব টেঙা চেলেঞ্জ দিম দেব। চেলেঞ্জ দিব, চেলেঞ্জ কৰিম। হ'ব অকণমান ক'ব জলদি খাবতো হৈছেনে? তেল দিবলৈ দি আছে। ফিলিং দিয়া জলফাই চাটনি খাবলৈ মন গৈছে। পথাৰৰ মাজত পাবলৈ দিগদাৰি যে, পথাৰৰ মাজত এডভান্সকে দি থৈছে নেকি? মোক এডভান্সকে মূৰত তেল দি দিছে। তেলটো নাই। টেষ্টি। পটাপট খা না বৈ যা। পটাপট খা যাওঁ বৈ।
ইলুমা চবলে সমান সমান ভাগ কৰিবি কেতিয়াবাই হ'ল আহক কেলে মামা কাটক ক কেলে ইসি এজনী কম ৰাহুনি নে কোনে ৰাহুনি কি হ'ল এই মিঠা কি লুকি আছে কি আছে মই দাঁত চাপা কৰিছো দাঁত চাপা কৰিছে পুৰি বাবা ও আকাশখন ইমান ধুনীয়া হৈছে পোৱালি কেনেকুৱা পালা মই পৰি যাম এতিয়া খাব নেকি হা এতিয়া খাব নেকি মই পৰি যাম এতিয়া ভিডিঅ' কৰোঁতে কৰোঁতে এইফালে এতিয়া আমি সকলোৱে কৰি মেলি খাবলৈ লৈছোঁ এইফালে এতিয়া টেঙা আৰু চবেই এতিয়া খোৱাত ব্যস্ত খাই মেলি লওঁ আৰু কেনেকুৱা হৈছে জুলি আছে ঘৰ গৈ খাবি ইমান জলদি পানী তাৰ উঠটো জুলি আছে তাৰ উঠটো জুলি আছে চৰাইজনীকে এতিয়া আমাৰ খাই মেলি হৈ গ'ল এতিয়া পথাৰ বাই বাই ঘৰলৈ আৰু ৰাওনা ঘৰ জ্বলাতে যি দি ওলাইছে অবজেকশ্যন নধৰিবি আপোনালোকে বেয়া নাপাব দেই জ্বলাতে আৰু যি দি ওলাইছে এইফালে এতিয়া আঘোণৰ পথাৰত মানে আহি পিকনিক খোৱাটো ধান কটাৰ দিনত মানে পিকনিক বুলি নহয় আৰু এনেকৈ টেঙা খোৱা ভাত খোৱাটো সেইটো মজাই বেলেগ কিন্তু আজিলৈ সিমানটোৱে আছিলে ভিডিঅ'টো তেন্তে সমাপ্ত কৰোঁ আমি কৰা অকণমান উপভোগ স্মৃতি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু এইজনীয়ে বোলে কিবা এটা ক'ব তাৰ অথনি পৰা চিঞৰি আছিলে কি কথা অঁ গোটাই গোটাই আগতে আমাৰ মামাহঁতৰ ঘৰত খেতি থাকোঁতে আমি সৰুতে বহুত আহিলোঁ সৰুতে মানে আজি 5 বছৰমানৰ পৰা এতিয়া আমি সেই তাত যে সেইডোখৰত খাই আছিলোঁ খাই মেলি এতিয়া আমি তেনেহ'লে ওপৰৰ পৰা ঘৰলৈ আহি আছোঁ তেন্তে ভিডিঅ'টো ইমানটোতে সমাপ্ত কৰোঁ আপোনালোকে ভাল পাব বুলি চাই আশা ৰাখিলোঁ তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব